নমস্কাৰ, মই শ্ৰী তেজস্বী হৰিতাজে আপোনালোক সকলোকে technology.com-লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে MS Word কিদৰে ব্যৱহাৰ কৰা হয় সেই বিষয়ে জানিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগমুহূৰ্তত আপোনালোকলৈ মোৰ ফালৰ পৰা এটা সৰু ৰিকুৱেষ্ট, যিসকলে ভিডিঅ'টো চাই আছে সকলোৱে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। আপোনালোকে প্ৰথমতে MS Wordটো বিচাৰিবলৈ হ'লে ষ্টাৰ্টত গৈ পেলাই ইয়াতে চাৰ্চ কৰিলে পাব, নাইবা ইয়াতে থাকি MS Wordটো অ'পেন কৰিলোঁ। প্ৰথমতে পেজটোৰ বিষয়ে কৈ লৈছোঁ। এইটো এটা হৈছে পেজটো আমাৰ মতে বেলেগ চাইজতো কৰি ল'ব পাৰোঁ। ইয়াতে ওপৰৰ ফালটোক কোৱা হয় হিডাৰ বুলি। এইটো হৈছে হিডাৰ। ইয়াত হেডলাইন দিয়া হয় আৰু তলৰ ফালটোক কোৱা হয় ফুটাৰ বুলি। প্ৰথমতে মই ইয়াত এটা পেৰেগ্ৰাফ এটা লিখি লওঁ। এইটো মই এটা পেৰেগ্ৰাফ এটা লিখি লৈছোঁ। ইয়াতে এইটো চায়েন্স এণ্ড টেকন'লজিটো আপোনালোকে যদি বিচাৰে ডাঙৰ কৰিব পাৰে, বা অকল এইটো বুলিয়ে নহয়, গোটেই আখৰখিনি আপোনালোকৰ নিজৰ মতে ডাঙৰ বা সৰু কৰিব পাৰে। যেনে ইয়াত গ'লেও এইটো আখৰ ষ্টাইলো, প্ৰথমতে আখৰ ষ্টাইলটোৰ কথা কৈ লৈছোঁ। আখৰ ষ্টাইলটো সলাব পৰা যায়। ইয়াতে যোনটো ষ্টাইলে আপোনালোকৰ পচন্দ হয় সেইটো ষ্টাইলতে আপোনালোকে আখৰখিনি ৰাখিব পাৰে। ধৰি লৈছোঁ এইটো আখৰে বেছি ভাল, এইটোৱে ভাল লাগিছে। ইয়াতে ক্লিক কৰিলোঁ আৰু এই আখৰখিনি যদি আমাক আৰু ডাঙৰ কৰিব বিচাৰোঁ তেন্তে হ'লে ইয়াত 24 কৰি দিছোঁ। এই গোটেইখিনি যদি বল্ড কৰিব লাগে, ইয়াতকৈও যদি বেছি ডাঠ কৰিব বিচাৰোঁ তেন্তে হ'লে ইয়াত আমি বল্ডটোত ক্লিক কৰিব পাৰোঁ। আৰু যদি গোটেই আখৰখিনি আমাক অলপ বেকা কৰিব লাগে তেন্তে হ'লে ইয়াত এইটোত টিপিলে হ'ল, বেকা হৈ যাব, অলপ বেকা হৈ যাব। আৰু আখৰখিনিৰ তলত যদি আমি আণ্ডাৰলাইন দিব বিচাৰোঁ তেন্তে হ'লে ইয়াত আণ্ডাৰলাইনত ক্লিক কৰিলে হ'ল, এটা আণ্ডাৰলাইন আহি যাব ইয়াত। আৰু আণ্ডাৰলাইনটো আমি নিজৰ মতে চিলেক্ট কৰি ল'ব পাৰোঁ। ইয়াত বিভিন্ন ধৰণৰ আণ্ডাৰলাইন আছে। এইটো আণ্ডাৰলাইনকে মই দিছোঁ। ইয়াত যদি আমি আখৰখিনি কালাৰ বেলেগ কৰিব বিচাৰোঁ তেন্তে হ'লে আমি ইয়াত আখৰ কালাৰটো ইয়াত চেঞ্জ কৰিব পাৰোঁ। এইটো কালাৰকে দিলোঁ বাৰু। তাৰপিছত যদি আমি আখৰখিনি যদি এটা ছাইডত কৰিব বিচাৰোঁ তেতিয়াহ'লে এইটোত থাকিলে হ'ল, এলাইন টেক্সট লেফ্টত হ'লেই হ'ল। আৰু যদি আখৰখিনি আমি চেণ্টাৰ কৰিব বিচাৰোঁ তেতিয়াহ'লে এইটো চেণ্টাৰ কৰি দিলে হ'ল। প্ৰথম চিলেক্ট কৰি ল'ব লাগিব, ইয়াত চেণ্টাৰ কৰি দিলে গোটেই আখৰখিনি মাজত হৈ যাব। যদি আখৰখিনি আমাক সোঁ হাতৰ পৰা কাষত হ'ব লাগে তেতিয়াহ'লে এইটো এলাইন টেক্সট ৰাইটত ক্লিক কৰিলে হ'ল, বা আপোনালোকে Ctrl+R ক্লিক কৰিব পাৰে। আৰু যদি আখৰখিনি আমাক পূৰা ষ্ট্ৰেইট হ'ব লাগে তেন্তে হ'লে এইটোত ক্লিক কৰিলে হ'ল, আখৰখিনি পূৰা ষ্ট্ৰেইট হৈ যাব। যদি আখৰখিনিত মাজত থকা গ্ৰেপখিনি আমি অলপ বেছিকৈ বা কম কৰিব বিচাৰোঁ তেতিয়াহ'লে ইয়াত গৈ পেলাই এতিয়া 1.15ত আছে, যদি 1ত দিওঁ ইয়াতকৈ অলপ গ্ৰেপটো কমি যাব। আৰু যদি পূৰা 3ত দি দিওঁ আখৰখিনিৰ মাজত থকা গ্ৰেপটো বহুত বেছি হৈ যায়। এনেদৰে আমি আখৰৰ মাজত থকা গ্ৰেপটো কম বা বেছি কৰি ল'ব পাৰোঁ নিজৰ মতে। মই 1.15তে ৰাখিছোঁ। তাৰপাছতে ইয়াত গৈ পেলাই আমি বিভিন্ন ধৰণৰ বুলেটছ লগাব পাৰোঁ। এইবিলাকত যোনটোৱে আমাৰ পচন্দ হয় সেইটোৱে লগাব পাৰোঁ। এইটো ৰাইট চিনডাল আহি গ'ল ইয়াত, বা বেলেগ বুলেটছো যদি আমি বিচাৰোঁ তেতিয়াহ'লে ইয়াত এইটো দিব মন গ'লে এইটো দিব পাৰি। আৰু যদি এইখিনি নালাগে তেতিয়াহ'লে আমাক নানত টিপি দিলেই হ'ল, বুলেটটো নাইকিয়া হৈ যাব। ইয়াত দুটা পেৰেগ্ৰাফ আছে। যদি আমি এই পেৰেগ্ৰাফ দুটা নাম্বাৰ ৱাইজ কৰিব বিচাৰোঁ তেতিয়াহ'লে ইয়াত যাব পাৰিম। গৈ পেলাই যোনটোৱে আমাৰ যি ষ্টাইলতে নাম্বাৰটো লাগে, যদি ৰোমান সংখ্যাত লাগে আমি ইয়াত ক্লিক কৰিলোঁ, এইটো 1 আহি গ'ল। ইয়াত আহি ক্লিক কৰিলে হ'ল। আহি গ'ল। আৰু ইয়াতে যদি আমি এইখিনি নালাগে, নাম্বাৰটো যদি নালাগে তেতিয়াহ'লে ইয়াত গৈ নানত ক্লিক কৰিলে হ'ল, নাইকিয়া হৈ যাব নাম্বাৰটো। বাকী এইখিনিত গৈ পেলাই আমি আখৰৰ ষ্টাইল চেঞ্জ কৰিব পাৰোঁ, বা অলপ ষ্টাইলবিলাক চেঞ্জ কৰি দিব পাৰোঁ। যেনে এইটোত গ'লে আখৰবিলাক এনেকুৱা হৈ যায়। এইটোত গ'লে ফাৰ্ষ্ট আমি চিলেক্ট কৰি ল'ব লাগিব যোনখিনি এডিট কৰিব বিচাৰিছোঁ।
এনেকৈ আমি আখৰৰ ষ্টাইলটো চেঞ্জ কৰিব বিচাৰিলে চেঞ্জ কৰিব পাৰোঁ। তাৰপিছত ধৰি লওক ইয়াত এইটো আনডু এটা আছে, যদি আমি ভুলতে এইটো যেনিবাতে এইটো পেৰেগ্ৰাফ কাটি দিলোঁ, এনেকৈ কাটি দিলোঁ, কিন্তু পেৰেগ্ৰাফটোত কি আছিলে আমি পাহৰি থাকিলোঁ, তেতিয়াহ'লে এইটো আমি আকৌ আনডু কৰি ল'ব পাৰোঁ। এইটোত ক্লিক কৰি দিয়াৰ লগে লগে এইটো আনডু হৈ গ'ল। যদি আপোনালোকে বিচাৰে আমাৰ আগৰটোহে শুদ্ধ আছিল, তেতিয়াহ'লে আকৌ এইফালৰটোত ক্লিক কৰাৰ লগে লগে এইটো আকৌ আগৰ নিচিনা হৈ যাব। এনেদৰে আমি ডিলিট কৰা বস্তুবোৰ আকৌ আনডু কৰি ল'ব পাৰোঁ নিজৰ মতে। আৰু যদি আমাৰ এই আখৰখিনি ফণ্টটো চেঞ্জ কৰিব বিচাৰোঁ, তেতিয়াহ'লে ইয়াত চেঞ্জ ষ্টাইলত গৈ পেলাই ফণ্টত গ'লে হ'ল। ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ ফণ্ট পাব। ইয়াতে যোনটোৱে পচন্দ হয় সেইটোৱে চিলেক্ট কৰি দিলেই হ'ল। তাৰপিছত ষ্টাইল, বিভিন্ন ধৰণৰ ষ্টাইল আছে ইয়াত। যোনটো ষ্টাইলে আপোনালোকে বিচাৰে সেইটো ষ্টাইল মতে দি ল'ব পাৰিব আখৰখিনি। আৰু ধৰি লওক আপোনালোকে বহুত ডাঙৰ পেৰেগ্ৰাফ এটা লিখিলে, তাত বহুত পেজ আছে, কিন্তু আপোনালোকে কোনোবা এটা ৱৰ্ড বা কোনোবা এটা বাক্য বিচাৰি পোৱা নাইকিয়া, সেই বাক্যটো আপোনালোকে বিচাৰিব লাগে, তেতিয়াহ'লে ফাইণ্ডত যাব। তাৰপিছত ইয়াত ফাইণ্ড হোৱাট বুলি আছে, ইয়াতে আপোনালোকে যোনটো ৱৰ্ড বিচাৰে সেই ৱৰ্ডটোকে লিখি দিলেই হ'ল। ধৰি লৈছোঁ মই ৰিপিটটো বিচাৰিছোঁ, ইয়াত ৰিপিট লিখি দিলেই হ'ল। তাৰপিছত এণ্টাৰ কৰি দিলে ৰিপিট ৱৰ্ডটো য'ত আছিল তাত ব্লু কালাৰে এনেকুৱাকৈ আপোনালোকে দেখিবলৈ পাব। আৰু ধৰি লওক আপোনালোকৰ কোনোবা স্পেলিং ভুল হৈ আছে, তেতিয়াহ'লে আপোনালোকে সেইটো ৰিপ্লেচ কৰিব বিচাৰে, কিন্তু আপোনালোকে ৱৰ্ডটো বিচাৰি পোৱা নাই, তেতিয়াহ'লে আপোনালোকে ৰিপ্লেচত যাব। গৈ মই এই ৰিপিটটোকে যেনিবাতে ৰিপিট কৰিব বিচাৰোঁ, মানে ৰিপিট ৱৰ্ডটো সলাই পেলাই ৰিপিটৰ ঠাইত ৰিপিট দিব বিচাৰোঁ, তেতিয়াহ'লে ৰিপিটটো ফাইণ্ড হোৱাটত ৰিপিট লিখিলে, আৰু যোনটো ইয়াৰ বিপৰীতে আপুনি যি বহুৱাব বিচাৰিছে সেই ৰিপ্লেচ উইথত সেইটো ৱৰ্ড লিখি দিলে হ'ল। মই ধৰি লৈছোঁ ৰিপিট লিখিছোঁ, তাৰপিছত এণ্টাৰ কৰি দিয়াৰ লগে লগে অলপ কিবা প্ৰব্লেম এটা হৈ আছে। এইটো ৰিপিটৰ ঠাইত যেনিবাতে মই ৰিপিট লিখিব বিচাৰোঁ, ইয়াত আপুনি ৰিপ্লেচ উইথত যোনটো শব্দৰ বিপৰীতে যোনটো বহুৱাব বিচাৰে সেইটো বহুৱাব বিচৰা শব্দটো লিখি দিলে হ'ল। লিখি পেলাই ৰিপ্লেচত ক্লিক কৰিলে অট'মেটিক আহি যাব। এইটো এইখিনি জেগাত আগতে ৰিপিট আছিলে, এতিয়া ৰিপিট ৱৰ্ডটো আহি গ'ল। মই এইটো ৰিপিটেই ৰাখিম বাৰু। এতিয়া আজিলৈ ইমানেই ভিডিঅ'টো। তাৰপিছত আমি ইয়াৰ নেক্সট ভিডিঅ'ত ইনচাৰ্ট, পেজ লেআউট, ৰেফাৰেঞ্চ এইবিলাকৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।